নমস্কাৰ, মই আজি খুৰমা বনাম। ইয়াত খুৰমা ময়দাখিনি ৰেডি কৰি ল'লোঁ। ইয়াত মই নিমখ অকণমান দি দিছোঁ। ইয়াত মই ৰিফাইন তেল অকণমান দি সানি ল'ম। ইয়াত ৰিফাইন তেল দি দিলোঁ। ৰিফাইন তেলটো অকণমান বেছিকৈ দি দিছোঁ, তেতিয়া হয় টান হৈ নাথাকে। গৰম পানী লৈ লৈছোঁ, মই গৰম পানীহে দিওঁ। বৰ বেছি গৰম পানী নহয়, অলপমান গৰম পানী। যেনেকুৱা আটা মাৰি তেনেকুৱা মাৰি ল'লেও হ'ব, কিন্তু ইয়াত অকণমান ৰিফাইন তেলটো বেছিকৈ দিব লাগিব। তেতিয়া খুৰমা অকণমান কোমল হৈ থাকে, খাই ভাল লাগে, বৰ টান টান হৈ নাথাকে। ভালকৈ মাৰি লৈছোঁ। দেখিছেনে, মই এইটো এটা লাডু কৰিম। এতিয়া মই বেলি দিওঁ। দেখিছেনে, অকণমান ডাঠকৈ থৈ দিওঁ, খুৰমা নহয়। এইখিনি হৈ গ'ল, এতিয়া কাটি দিম। ইমান ডাঙৰ ডাঙৰ কাটি দিছোঁ, দেখিছেনে? এতিয়া কাটি লৈছোঁ ইমান ডাঙৰ ডাঙৰ। এতিয়া টুকুৰা টুকুৰা কৰি দিওঁ, এনেকুৱা কাটি দিলে হ'ব। দেখিছেনে, এনেকুৱা কাটি দিছোঁ। তাৰপিছত ছিঙি দিওঁ। এনেকুৱাত ছিঙি দিব লাগিব, নহ'লে লাগি অকণমান সৰু সৰু কৰিছোঁ আৰু অকণমান ফুলি যাব। এইটো কাটি লৈ দেখিছেনে, টুকুৰা টুকুৰাকৈ সৰু সৰুকৈ কাটিছোঁ অলপমান। এতিয়া মই এইফালে ৰেডি কৰি লওঁ। গৰম গৰম হওঁতে দি দিছোঁ। তেলটো বেছি গৰম হ'ব দিব নালাগে আৰু। ইয়াত মই অকণমান ঢাকন মাৰি থৈ দিওঁ। ঢাকন মাৰি থৈ দিলে অকণমান ফাটি ফাটি যায়, ভাল লাগে খাই। চেনিবোৰ সোমাই যায়। ঢাকন মাৰি থৈ দিলে ফাটি যাব, সেইকাৰণে গেছটো অকণমান কমাই দিছোঁ। মানে তেলটো গৰম নোহোৱাকৈ দি দিছোঁ। অকণমান মই ঢাকন মাৰি থৈ দিওঁ। চাওঁ, দেখিছেনে ফুলি ফুলি আহিছে। এতিয়া মই অকণমান গেছটো বঢ়াই দিব লাগিব। ইয়াৰ ফাটি ফাটি গৈছে নহয়, এইবোৰ অকণমান ফাটি ফাটি গৈছে। দেখিছেনে, ধুনীয়া আছে, ফাটি ফাটি গৈছে। দেখিছেনে, বৰ একেবাৰে লৰাই দিব নালাগে, নহ'লে ভাঙি যাব এইবোৰ। দেখিছেনে, এতিয়া মই গেছটো অকণমান বঢ়াই দিওঁ। ইয়াত দেখিছেনে, এতিয়া গেছটো বঢ়াই দিছোঁ, লাহে লাহে লৰাই দিছোঁ, নহ'লে ভাঙি যাব। মই দীঘলীয়া খুৰমাটো বনোৱা নাই। দেখিছেনে, হৈছে এতিয়া আৰু ৰঙচুৱা হৈছে, ৰঙা হৈছে। এতিয়া নমাই দিওঁ। নহয়, এতিয়া মই চেনি পানীখিনি বনাম। ইয়াত চেনিখিনি দি দিছোঁ এবাটি। পানী বেছিকৈ নিদিওঁ, অলপমান দিওঁ। পানী অলপমান দিছোঁ, 1 কাপো দিয়া নাই, অকণমান কমকৈ দিছোঁ। যিমান পানী দিয়া ইমান উতলাই থাকিব লাগিব, সেইকাৰণে পানী কমকৈ দিব লাগে, তেতিয়া সোনকালে হয়। চেনিখিনি পানীখিনি কমকৈ দিছোঁ, কিমান পানী ওলাই গৈ দিছেনে। দেখিছেনে, চেনিখিনি অকণমান আঠা আঠা হ'ব লাগিব। এতিয়া হৈছে, দেখিছেনে, আঠা আঠা হৈছে। খুৰমাখিনি দি দিম ইয়াত। গেছটো বন্ধ কৰি দিওঁ। গেছটো বন্ধ কৰি দিছোঁ। এতিয়া মই দি দিওঁ। গেছটো বন্ধ কৰিব লাগে। এইটো সময়ত আপুনি 1 মিনিট এৰি নিদিব, নহ'লে লাগি ধৰিব। লাগি ধৰিলে এৰাবলৈ টান হয়। এতিয়া মই লৰাই থাকিব, অলপো এৰি নিদিব। দেখিছেনে, টান হৈ গৈছে, মানে এতিয়া জৰ্জৰীয়া হৈ যাব। পানীখিনি বৰ বেছিকৈ দিব নালাগে চেনিত। ফাৰ্ষ্টত যেতিয়া লৰাই থাকিলে জৰ্জৰীয়া হৈ যাব। দেখিছেনে, হৈ গৈছে নিজে নিজে। এই হৈ গ'ল খুৰমা। নালাগে, লৰাই থাকিব লাগে, তেতিয়া শুকাই যায় ধুনীয়াকৈ। হৈ গ'ল।